নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। শুই উঠি মুখ হাত ধুই এতিয়া চাহ একাপ খাব লৈছোঁ। তেনেহ'লে ব'লক আজি মোৰ ভিডিঅ'টো মই এইখিনি পাই আৰম্ভ কৰি দিছোঁ। আৰু আমি গৈ আছোঁ ফুৰিবলৈ ডিব্ৰুগড়। আজি লগ পাই আছোঁ, চাওঁ বেলেগ আৰু দেই, চাওঁ বাই বাই। মেমে এইবিলাক নাখায় ন, এইবিলাক নাখায় নহয় দেই। বাই 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 বাই। আহিলা বা কি পঢ়িলা আজি? গুৱাহাটী ৰেলৱে ষ্টেচন পাই গ'লোহি। এতিয়া টাইম আছে অলপ ধ্যান বেটাক, আধা ঘণ্টা আছে আৰু ধ্যান বেটা আমনি পাইছে, তাক ফুৰাই আছে। আমি অলপ বাহিৰতে ফুৰি আছোঁ। ধ্যান বেটাই ভিতৰত বহুত মানুহ প্লেটফৰ্মত, সেইকাৰণে অকণমান বাহিৰতে ফুৰাবলৈ আহিছোঁ। আমি এতিয়া যাওঁ। কি হয় ষ্টাইল চোন, বাবা 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 ইয়ানো বেলেগ ষ্টাইল চোন। ট্ৰেইন চাইছে বাবা। ଏବେ নাযাব, কৰি যাব। বাই বাই কৈ দিয়া। 1509 Dibrugarh Lalgarh About Assam Express is on platform number 436. কেতিয়া যে আহি পাব ট্ৰেইনখন। ৰাজধানীয়ে যদি এনেকুৱা অৱস্থা, ইমান লেট হয়, বেলেগ ট্ৰেইনবিলাক কিমান ৰখিব লাগিব। যি কি নহওক, ধ্যান বেটাৰ লগত তেনেকৈ টাইম পাছ কৰিবলগীয়া হৈছে আৰু। জাহ্নৱী আছে প্লেটফৰ্মত বেগ ৰখীয়া হয়, মই ধ্যানক এনেকৈ টাইম পাছ কৰি আছোঁ। হয় ধ্যান, তুমি অকণমান বহিবানে? সেইটো লেতেৰা আছে, কিয় চুই আছা? ফাইনেলি আহি পালেহি ট্ৰেইনখন, ৰাজধানী এক্সপ্ৰেছ। ৱেইট কৰি কৰি আমনি লাগি গ'ল আজি। আ যাওঁ। আমাৰ বাছ পাই গ'ল ট্ৰেইন, আমি এতিয়া উঠোগৈ। চলো। মৰ্ণিং, আমি শুই উঠিলোঁ এতিয়া। আমাৰ ধ্যান বেটা শুই আছে। বাহিৰত কুঁৱলী চব কেনেকুৱা কুঁৱলী দিছে। বাহিৰত ইমান কুঁৱলী, আমাৰ গুৱাহাটীত কুঁৱলী দেখাই নাপায়, এইফালে একেবাৰে কুঁৱলীয়ে চালি ধৰিছে গোটেই। নামিলে গম পাম কিমান ঠাণ্ডা হয়। যিকিনো আমি গৈ আছোঁ, এতিয়াও পোৱাগৈ নাই। আমাৰ ধ্যান বেটে চকুটো মেলি মেলি চায়ো আছে, ভালকৈ হোৱাও নাই। ভাবিছে গাড়ীত আজি বিচনাখন হিলি কিয় আছে, সেইটো চাই আছে চব, শুইও আছে চায়ো আছে। আমি এতিয়া দুলীয়াজান পালোহি, পামগৈ আৰু লাহে লাহে। ৰ'দটো ওলাই আহিছে ধুনীয়াকৈ। আমাৰ ধ্যান বেটা হৈ উঠিলে। আমি এতিয়া তিনিচুকীয়া পালোহি। কি তুমি কি খাইছা? ৰাতিপুৱা চকলেট খাইছা? ৰাতিপুৱা চকলেট খাইছা? তোমাৰ পিছফালে পূৰা সূৰ্যটো। আমি আহি পাই গ'লোঁ ডিব্ৰুগড়। ধ্যানে পূৰা ছাগলীৰ লগত খেলাত ব্যস্ত। আহি পাই গ'লোঁ ডিব্ৰুগড়। এতিয়া ধ্যানে চব বগৰী ছিঙিব লৈছে। এইকেইটা চোৱা, ইমান ধুনীয়া ধুনীয়া বগৰী। এই কেঁচাকেইটা নিচিঙিবা আকৌ, পকাকেইটা ছিঙা। ধ্যান একেবাৰে ক'বই পৰা নাই ইয়াত আহি।
আহা আমাৰ দিয়ানো মাহীয়েক টিকলি মাহীয়েক এইজনী এজনী আহা আকৌ আহা চাহ খাবানে আহা দিয়ান এতিয়া আমি খাই লওঁ দেই মাহীহঁতৰ লগত খেলা আকৌ তুমি মাহীহঁতৰ লগত খেলা আকৌ আইতা ধৰ 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 ধৰা ধৰা দিয়া নাই একেবাৰে হ'ব আহা গুচি গ'লগৈ আহা তুমি যোৱা তুমি যোৱা যোৱা ধৰা যোৱা কৈ দিয়া আকৌ আমাৰ দিয়ান বেটাৰ মাহীকজনী আকৌ 1.5 বছৰ সৰু মাহীয়েকজনী 1.5 বছৰ সৰু চাওঁ বা ধুনু লাগিছে দেই দিয়ানৰ মাহীয়েক 1.5 বছৰ সৰু আকৌ দিয়ানৰ মাহীয়েক বাই বাই আইতাই পূৰা ৰ'দত ধান শুকুৱাই আছে এতিয়া ধুনীয়া ধুনীয়া চক কি ধান বৰা ধান নেকি হা বৰা ধান নেকি অঁ এইবাৰ বৰা ধান নাপালে নেকি মানে একেবাৰে ক'বই পৰা নাই এনায়েকৰ ঘৰত আহি চাবা বাবা ধৰা 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 আহিছে চাবা তুমি উল্টিকে পৰিবা আমাৰ দিয়ান বেটাক চক একদম মানে 1 ছেকেণ্ডত শান্তিত নাথাকে ইফালৰ পৰা ইফাল ছাগলী গাহৰি হাঁহ গোটেইসকলে দৌৰ মাৰি ফুৰে খালি তুমি কি খাইছা পৰিব কণীটো খাই লোৱাচোন কণীটো খাই লোৱা আৰু মাহীক নিদিলা যে মাহীকো দিয়া আকৌ চবলৈ এইকো দিয়া কণী এটা ডাঙৰচোন চাওঁ পিছফালৰ পৰা মাহীক বা চাবা পৰিব আকৌ দুইটাই পৰিবি বা কিবা উঠাই থলা এই নিদিবা দেই পৰিব দুখ পাব মাহীয়ে লাহেকৈ নমাৰিবা সি নিজে পৰি গৈছেগৈ নালাগে অকণমানি ন মাহী মাইনা নহয় নহয় তোৰ মাহীয়ে কি পাৰিছা হা সেইটো নাখায় নহয় সেইটো বগৈ নহয় ন চাবা তোৰ সেইটো বগৈ নহয় বা চাবা পৰি যাবা তুমি মাথাতে পৰিব তোমাৰ গুটিটো হ'ব আহা কি আৰু নালাগে হাত ধোৱা একদম হাতৰ অৱস্থা মানে এতিয়া হাত ধুৱাই আছে ভালকে ধোৱা লোৱা মানুহ এইবিলাকে চখ এইবিলাক কৰোঁতা নাই ন আমাৰ এতিয়া ডাঙৰ আমাৰ দিয়ান বেটাই দুজনী মাহীয়েকক পূৰা খুৱাইছে এই উঠাই দিয়া মাহী পৰিলে উঠাই দিয়া আকৌ পূৰা দুজনী মাহীয়েকক খোৱাব পাইছে
আজিলৈ ভিডিঅ'টো মই এইখিনিতে সামৰি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে। বাই বাই।